হয় নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰত 50টা অসমৰ সাধাৰণ জ্ঞান প্ৰশ্ন আৰু উত্তৰ লৈ আহিছোঁ। 1 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰাচীন নাম কি আছিল? উত্তৰ, প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ। 2 নম্বৰ প্ৰশ্ন, পুৰণি কামৰূপক কেইটা ভাগত ভাগ কৰা হৈছিল? উত্তৰ, 4টা। সেইবোৰ হ'ল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমাৰপীঠ। 4টা। ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমাৰপীঠ। 3 নম্বৰ প্ৰশ্ন, আহোমসকলৰ ভাষাত অসমৰ নাম কি আছিল? উত্তৰ, মুং দুনদুন খাম। মুং দুনদুন খাম। 4 নম্বৰ প্ৰশ্ন, আহোমসকল অসমত কেতিয়া আহিছিল? উত্তৰ, 1228 খ্ৰীষ্টাব্দত। 1228 খ্ৰীষ্টাব্দত। 5 নম্বৰ প্ৰশ্ন, আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ, স্বৰ্গদেউ চুকাফা। স্বৰ্গদেউ চুকাফা। 6 নম্বৰ প্ৰশ্ন, আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰ, চৰাইদেউ। চৰাইদেউ। 7 নম্বৰ প্ৰশ্ন, শেষ আহোম ৰজাজনৰ নাম কি আছিল? উত্তৰ, চন্দ্ৰকান্ত সিংহ। চন্দ্ৰকান্ত সিংহ। 8 নম্বৰ প্ৰশ্ন, আহোমৰ শ্ৰেষ্ঠ ৰজা কোন? উত্তৰ, স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহ। 9 নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাই পিতৃ হত্যা কৰি ৰাজপাটত বহে? উত্তৰ, চুকলেনমুং। চুকলেনমুং। 10 নম্বৰ প্ৰশ্ন, আহোম প্ৰথমতে হোৱা বিবাহক কি বুলি কোৱা হয়? উত্তৰ, সকলং। সকলং। 11 নম্বৰ প্ৰশ্ন, লৰা ৰজাৰ প্ৰকৃত নাম কি আছিল? উত্তৰ, চুলিকফা। চুলিকফা। 12 নম্বৰ প্ৰশ্ন, জয়মতী কোন আছিল? উত্তৰ, আহোম ৰজা গদাধৰ সিংহৰ পত্নী। আহোম ৰজা গদাধৰ সিংহৰ পত্নী। আৰু যদি মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়া, লগতে বেল আইকনটো প্ৰেছ কৰি দিয়া যাতে মই দিয়া সকলো ভিডিঅ' পোনপ্ৰথমে ন'টিফিকেশ্যন পোৱা। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 13 নম্বৰ প্ৰশ্ন, ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ, প্ৰমত্ত সিংহই। প্ৰমত্ত সিংহই। 14 নম্বৰ প্ৰশ্ন, কাৰেংঘৰ আৰু তলাতল ঘৰৰ নিৰ্মাতা কোন? উত্তৰ, আহোম ৰজা ৰাজেশ্বৰ সিংহ। আহোম ৰজা ৰাজেশ্বৰ সিংহ। 15 নম্বৰ প্ৰশ্ন, শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? উত্তৰ, ৰজা শিৱসিংহই। ৰজা শিৱসিংহই। 16 নম্বৰ প্ৰশ্ন, জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংগনাথৰ মন্দিৰ কোনে প্ৰতিষ্ঠা কৰে? উত্তৰ, ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই। 17 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? উত্তৰ, 1671 খ্ৰীষ্টাব্দত। 1671 খ্ৰীষ্টাব্দত। 18 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ, মোগল আৰু আহোমৰ মাজত। মোগল আৰু আহোমৰ মাজত। 19 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধৰ দুয়ো পক্ষৰ সেনাপতি কোন কোন আছিল? উত্তৰ, আহোম সেনাপতি লাচিত বৰফুকন। মোগল সেনাপতি ৰামসিংহ। আহোম সেনাপতি লাচিত বৰফুকন। মোগল সেনাপতি ৰামসিংহ। 20 নম্বৰ প্ৰশ্ন, প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল? উত্তৰ, স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। 1769 খ্ৰীষ্টাব্দত। 21 নম্বৰ প্ৰশ্ন, চকৰি ফেটি নামৰ বুৰঞ্জী কোনে ৰচনা কৰিছিল? উত্তৰ, নুমলী বৰগোহাঁইয়ে। নুমলী বৰগোহাঁইয়ে। 22 নম্বৰ প্ৰশ্ন, মোগল সম্ৰাটসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ, 17 বাৰ।
17 বাৰ। 23 নম্বৰ প্ৰশ্ন। মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল? উত্তৰ 1871 খ্ৰীষ্টাব্দত। 1871 খ্ৰীষ্টাব্দত। 24 নম্বৰ প্ৰশ্ন। অসমলৈ কোনে মান আনিছিল? উত্তৰ বদন বৰফুকনে। বদন বৰফুকনে। 25 নম্বৰ প্ৰশ্ন। সতী জয়মতীক শাস্তি বিহা ঠাইখনৰ নাম কি আছিল? উত্তৰ জেৰেঙা পথাৰ। জেৰেঙা পথাৰ। 26 নম্বৰ প্ৰশ্ন। অসমলৈ মুছলমানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল? উত্তৰ 1203 খ্ৰীষ্টাব্দত। 1203 খ্ৰীষ্টাব্দত। 27 নম্বৰ প্ৰশ্ন। উমানন্দ মন্দিৰ কোনে কেতিয়া প্ৰতিষ্ঠা কৰে? উত্তৰ আহোম ৰজা গদাধৰ সিংহই 1694 খ্ৰীষ্টাব্দত। আহোম ৰজা গদাধৰ সিংহই 1694 খ্ৰীষ্টাব্দত। 28 নম্বৰ প্ৰশ্ন। কছাৰী ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন? উত্তৰ শত্ৰুদমন। শত্ৰুদমন। 29 নম্বৰ প্ৰশ্ন। দন্দুৱা বিদ্ৰোহ কিয় হৈছিল? উত্তৰ আহোম বৰফুকন কুলীয়া ভোমোৰাই কামৰূপত অত্যাচাৰ কৰাৰ কাৰণে। আহোম বৰফুকন কুলীয়া ভোমোৰাই কামৰূপত অত্যাচাৰ কৰাৰ কাৰণে। 30 নম্বৰ প্ৰশ্ন। দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি আছিল? উত্তৰ চুহুংমুং। তেওঁ দিহিং নদীৰ পাৰত ৰাজধানীৰ প্ৰতিষ্ঠা কৰি ৰাজত্ব কৰাৰ কাৰণে তেওঁক দিহিঙীয়া ৰজা বুলি কৈছিল। আকৌ এবাৰ চুহুংমুং। দিহিং নদীৰ পাৰত ৰাজধানীৰ প্ৰতিষ্ঠা কৰি ৰাজত্ব কৰাৰ কাৰণে তেওঁক দিহিঙীয়া ৰজা বুলি কৈছিল। 31 নম্বৰ প্ৰশ্ন। খুৰা ৰজা কোন? উত্তৰ চুক্ৰাংফা। চুক্ৰাংফা। 32 নম্বৰ প্ৰশ্ন। কোন আহোম ৰজাক ভগনীয়া ৰজা বুলি কোৱা হৈছিল? উত্তৰ জয়ধ্বজ সিংহক। জয়ধ্বজ সিংহক। 33 নম্বৰ প্ৰশ্ন। কোন ৰজাৰ দিনত লতা কটা ৰণ হৈছিল? উত্তৰ ৰাজেশ্বৰ সিংহৰ দিনত। ৰাজেশ্বৰ সিংহৰ দিনত। 34 নম্বৰ প্ৰশ্ন। কোন আহোম কোঁৱৰীয়ে মহন্তসকলৰ বলিৰ তেজেৰে প্ৰজাসকলৰ কপালত ফোঁট দিছিল? উত্তৰ ফুলেশ্বৰী কোঁৱৰীয়ে। ফুলেশ্বৰী কোঁৱৰীয়ে। 35 নম্বৰ প্ৰশ্ন। মোৱামৰীয়া বিদ্ৰোহ কেইবাৰ হৈছিল? উত্তৰ 3 বাৰ। 3 বাৰ। 36 নম্বৰ প্ৰশ্ন। চীনাপুৰী ব্ৰাজত হিউৱেন চাং কোন ৰজাৰ ৰাজত্বকালত অসমলৈ আহিছিল? উত্তৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত। ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত। 37 নম্বৰ প্ৰশ্ন। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন? উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মন। 38 নম্বৰ প্ৰশ্ন। বাণ ৰজাৰ ৰাজধানী ক'ত আছিল? উত্তৰ শোণিতপুৰত। শোণিতপুৰত। 39 নম্বৰ প্ৰশ্ন। কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল? উত্তৰ নৰকাসুৰে। নৰকাসুৰে। 40 নম্বৰ প্ৰশ্ন। কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন? উত্তৰ নৰনাৰায়ণ। নৰনাৰায়ণ। 41 নম্বৰ প্ৰশ্ন। নৰনাৰায়ণৰ সেনাপতি কোন আছিল? উত্তৰ মহাবীৰ চিলাৰায়। মহাবীৰ চিলাৰায়। 42 নম্বৰ প্ৰশ্ন। শৰাইঘাটৰ যুদ্ধ কাৰ দিনত হৈছিল? উত্তৰ চক্ৰধ্বজ সিংহৰ দিনত। চক্ৰধ্বজ সিংহৰ দিনত। 43 নম্বৰ প্ৰশ্ন। ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিল? উত্তৰ 1826 খ্ৰীষ্টাব্দত। 1826 খ্ৰীষ্টাব্দত। 44 নম্বৰ প্ৰশ্ন। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? উত্তৰ পিয়লি ফুকন। পিয়লি ফুকন। 45 নম্বৰ প্ৰশ্ন। মণিৰাম দেৱানক ফাঁচি কোন চনত দিছিল? উত্তৰ 1858 চনত। 1858 চনত। 46 নম্বৰ প্ৰশ্ন।
জলম বঁটা কাক কোৱা হয়? উত্তৰ ৰজা কীৰ্তিচন্দ্ৰক। ৰজা কীৰ্তিচন্দ্ৰক জলম বঁটা বা নকল আহোম বুলি কোৱা হয়। 47 নম্বৰ প্ৰশ্ন। কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? উত্তৰ কালাপাহাৰত। কালাপাহাৰত, গুৱাহাটী। 48 নম্বৰ প্ৰশ্ন। কামাখ্যা মন্দিৰ কোনে পুনৰ্নিৰ্মাণ কৰে? উত্তৰ কোঁচ ৰজা নৰনাৰায়ণে। কোঁচ ৰজা নৰনাৰায়ণে। 49 নম্বৰ প্ৰশ্ন। হৰিহৰৰ যুদ্ধ কাৰ মাজত হৈছিল? উত্তৰ বাণ ৰজা ফুলীয়া মহাদেৱ আৰু শ্ৰীকৃষ্ণৰ মাজত হৈছিল। বাণ ৰজা ফুলীয়া মহাদেৱ আৰু শ্ৰীকৃষ্ণৰ মাজত হৈছিল। 50 নম্বৰ প্ৰশ্ন। ঊষা-দেৱীৰ কাৰ লগত বিবাহ হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে নিজেই কমেণ্টত জনাব। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।